নমস্কাৰ বন্ধু বান্ধৱীসকল, মাইনু নিউ কিচেন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই গাহৰি মাংস অন্য এটি ৰেচিপি বনাবলৈ লৈছোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বনাম বাঁহগাজৰ সৈতে গাহৰি মাংস। এডোখৰ বাঁহগাজ লৈ লৈছোঁ। বাঁহগাজডোখৰ এতিয়া সৰু সৰুকৈ কাটি ল'ম। বাঁহগাজডোখৰ মই সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া কুকাৰত 6টামান হুইচেল মৰাই প্ৰথমে বইল কৰি ল'ম। কুকাৰত বাঁহগাজখিনি ভৰাই দিলোঁ। এতিয়া পানী দি দিম 2 কাপ। 1 চামুচ নিমখ দি দিম। প্ৰথমে বইল কৰি ল'ম। বাঁহগাজখিনি বইল কৰা হৈ গৈছে, দেখিছে ভালদৰে সিজি গৈছে। আপোনালোকেও এনেকৈ বইল কৰি ল'ব। কেৰাহীত তেল দি দিছোঁ। তেজপাত আৰু গোটা মছলা দি দিছোঁ। পিঁয়াজ দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিম। পিঁয়াজখিনি ৰঙচুৱা বন আহি গৈছে। মই এতিয়া গাহৰি মাংসখিনি দি দিম। এতিয়া লৰাই দিম। দি দিম 1 চামুচ। ভালদৰে মাজে মাজে লৰাই থাকিব। এতিয়া অলপ সময়ৰ কাৰণে ঢাকি দিম। মাংসটো ভালকৈ ফ্ৰাই হ'বলৈ দিম। মাংসখিনি ফ্ৰাই কৰা হৈ গৈছে। মাংসখিনি মই প্ৰথমে বইল কৰি লৈছিলোঁ, সেইকাৰণে বৰ বেছি ফ্ৰাই নকৰোঁ। মাংসখিনি যদি বইল কৰি লোৱা হয় তেতিয়া বৰ বেছি ফ্ৰাই নকৰিলেও হয়। এতিয়া মই ইয়াত বিলাহী দি দিম। তিনি মিনিটমানৰ কাৰণে ঢাকি দিম। মই ঢাকনখন উঠাই এবাৰ লৰাই দিম। গাহৰি মাংসৰ পৰা বহুত তেল ওলায়। কেইডোখৰমান আলু দি দিম। দুটামান কেঁচা জলকীয়া দি দিম। নিমখ দি দিম। আদা নহৰু দি দিম। আদা নহৰু মই খুন্দনাত খুন্দি লৈছোঁ, আপোনালোকে পেষ্ট বনাইও ল'ব পাৰে। এতিয়া বইল কৰি থোৱা বাঁহগাজখিনি মাংসৰ লগত দি দিম। পাঁচ মিনিটমানৰ কাৰণে ঢাকি দিম। ঢাকনখন উঠাই লৰাই দিম। মাজে মাজে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব। চামুচ ৰেড চিলি পাউডাৰ দি দিম। মিট মছলাখিনি দিয়াৰ পিছত এতিয়া ভালদৰে লৰাই দিম। আধা চামুচ ধনিয়া পাউডাৰ দি দিম আৰু আধা চামুচ জিৰা পাউডাৰ। মাংসখিনি দেখিবলৈ বৰ ধুনীয়া হৈছে। এনেদৰে বনাই খাই চাব। কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকে এটা কমেণ্টে আমাক ভিডিঅ' বনোৱাত উৎসাহ যোগায়। অলপ সময়ৰ কাৰণে ঢাকি দিম। আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া অলপ পানী দি দিম। পানীখিনি মই গৰম দিছোঁ, আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে। ভালকৈ উতল আহিবৰ কাৰণে ঢাকি দিম। মাজতে এবাৰ মই ঢাকনখন আঁতৰাই পিনি লৰাই দিছোঁ। কেইমিনিটমানৰ কাৰণে ঢাকি দিম। মোৰ মাংস বনোৱা হৈ গৈছে। এতিয়া মই গোটা গৰম মছলা খুন্দি পিনি লৈছোঁ, আধা চামুচ দি দিলোঁ। অলপমান মান ধনিয়া দি দিছোঁ। বনোৱা হৈ গৈছে। মোৰ ভিডিঅ'টো যদি নতুনকৈ কোনোবাই চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টা বটনটো দবাই ৰাখিব, যাতে মই আগলৈ ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পায়।